হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই মাইনাই পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটি ভিডিঅ'ৰ সৈতে। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমিও ভালে আছোঁ। আৰু মই আজি বনাবলৈ লৈছোঁ কি জানে, এয়া দেখিছেনে, পেৰা বনালোঁ। কিন্তু কেনেকৈ বনালোঁ ভিডিঅ'টো শেষলৈকে চাব। এয়া মই লৈ ল'লোঁ এপেকেট মেৰিগোল্ড বিস্কুট, 10 টকীয়া লৈছোঁ। মই 10 টকীয়া এপেকেট মেৰিগোল্ড বিস্কুট লৈছোঁ, কিন্তু বিস্কুট পেকেট মই ভাঙি মেলি মিক্সিত দিয়াখিনি দেখুওৱা নাই। আৰু এইবিলাকতো সকলোৱে জানে। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ গুড়া কৰি ল'লোঁ মিক্সিত দি, আৰু চেনিও মই ধুনীয়াকৈ গুড়া কৰি লৈছোঁ। আৰু এয়া লৈছোঁ পাউডাৰ গাখীৰ, চেনি, গাখীৰ আৰু ঘিউ লৈছোঁ। এই 5টা বস্তুৱে আপোনাৰ ধুনীয়াকৈ পেৰাটো হৈ যাব। আৰু মই কোনো গেছ বা জুই ইউজ নকৰাকৈ ধুনীয়াকৈ বনাম। আৰু আপোনালোকেও এই ধৰণে বনাব পাৰিব। আৰু ঘৰতে যদি আলহী আহে খুব কম সময়ত বনাই খুৱাব পাৰিব। আৰু যে এই মেৰিগোল্ড বিস্কুটটোৰ পেৰাটো বহুতেই ধুনীয়া হয়। আৰু মই এতিয়া এই বিস্কুটখিনি দেখিছেনে কিমান মিহি হৈছে। আৰু মই ইয়াতে এতিয়া পাউডাৰ গাখীৰখিনি তাতে দি দিলোঁ। দিয়াৰ পিছত মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এইখিনি মিক্স কৰাৰ পাছত আকৌ মই যোনখিনি চেনি গুড়া কৰি লৈছিলোঁ সেই চেনি গুড়াখিনিও দি দিম। কিন্তু চেনি গুড়াটো আপোনালোকৰ যিমানটো মিঠা খায় সিমানটো পৰিমাণ অনুসৰি দিব। আমাৰ যিহেতু পেৰা বুলিলে অকণমান মিঠা বেছিয়ে লাগে, সেয়েহে মই বহুত বেছিও লোৱা নাই। আৰু যিহেতু 10 টকীয়া মেৰিগোল্ড পেকেট এটাহে, সেয়েহে অকণমান বেছি লৈছোঁ। আৰু ইমানখিনি মিঠা প্ৰয়োজন নহয়, কিয়নো মেৰিগোল্ড বিস্কুটটো অকণমানটো সোৱাদেই হয়। আৰু আধা চামুচতকৈ অকণমান বেছি মই ঘি ল'লোঁ। ঘি লৈ গোটেইখিনি মিক্স কৰি ল'লোঁ। ঘি লৈ মিক্স নকৰাকৈ আপোনালোকে গাখীৰ নাসানিব, ভালদৰে গোটেইখিনি মিক্স কৰি ল'ব, নতুবা লাডু লাডু হৈ থাকিব। আৰু অকণমানকৈ গাখীৰ দি ভালদৰে গোটেইখিনি মিক্স কৰিব। বহুত বেছি নিদিব, অলপ অলপকৈ দিব, তেতিয়া ভাল হ'ব। কিয়নো এই বিস্কুটৰ গুড়িটো বহুত পাতল, মানে মিহি, খুব কম গাখীৰ খায় আৰু লিকটীয়া হৈ যায়। সেয়েহে একেবাৰে কম দিব লাগে গাখীৰটো। আৰু মই এয়া অকণমানকৈ দি সানি আছোঁ। আপোনালোকে যদি জুইত ইউজ কৰি বা গেছত বনায়, তেতিয়া পেৰাটো তেনেকৈ বনাবলৈ হ'লে আপোনালোকে ইলাচি ইউজ কৰিব পাৰে। আৰু মই ইলাচি ইউজ কৰা নাই, জুই ব্যৱহাৰ কৰা নাই কাৰণে। কিন্তু ইলাচি থেতেলিয়াই গুড়ি কৰিও দিব পাৰি, কিন্তু মই দিয়া নাই। আৰু অলপ লাষ্টত সানিবলৈ বেয়া হয়। আকৌ হাতত ঘিউ অকণমান লগাই এই ধৰণে ভালকৈ লাড়ু এটা বনালোঁ। আৰু হাতটো ধুই আহিলোঁ। ধুই অহাৰ পিছত আকৌ ভালদৰে মঠিছোঁ। এয়া চাওকচোন, লাড়ুটো একেবাৰে মোৰ হিচাপত হৈ গৈছে। আৰু ভালদৰে মোৰ মুঠা হৈ গৈছে। আৰু এয়া মই দীঘলকৈ আকৌ ভালদৰে এনেকৈ বনাই লৈছোঁ। আকৌ মাজতে দুটুকুৰা কৰি মই লাডু দুটা বনাই ল'ম। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যোনসকলে মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেলটো অল কৰি যাব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আৰু যোনসকলে মোৰ পেজত চাই আছে তেওঁলোককো কৈছোঁ ফ'ল' কৰি যাবলৈ নাপাহৰিব। আৰু এয়া মই ভালদৰে লাডু দুটা বনাই লৈছোঁ, দেখিছেনে? যিমানে লাডুটো ভাল মঠিব সিমানে ভাল হয়, খাবলৈও ভাল হয় আৰু দেখিবলৈও ভাল হয়। আৰু মই এতিয়া দুটা লাডু বনাই ল'লোঁ। বনাই লোৱাৰ পিছত এতিয়া মই এটা হিচাপত নিজৰ জোখত মানে ভালদৰে এতিয়া পেৰাটো বনাম। আৰু এয়া চাওকচোন, মই এটা বনাইছোঁ। আৰু ধুনীয়াকৈ হাতেৰে এনেকৈ অকণমান ঘিউ সানি ল'ব হাতত। তেতিয়া হাতেৰে ঘিউ সানি ল'লে মানে ভালদৰে ধুনীয়াকৈ হাতত নালাগে। আৰু মই ধুনীয়াকৈ এটা জোখত বনাই লৈ মাজতে এটা ষ্টেপ দি দিছোঁ, চাওকচোন আঙুলিয়ে, দেখিবলৈ ভালে লাগিছে। আৰু মোৰ এটা পেৰা হৈছে। আৰু মই এই ধৰণে গোটেইকেইটা পেৰা বনাই লওঁ। আৰু ভিডিঅ'টো ইমান দীঘলীয়াও নকৰোঁ, সকলোৱে চাই ভাল নাপাবও পাৰে, আমনি পাব পাৰে, সেয়েহে অকণমান শ্বৰ্ট কৰি আনিম। আৰু এয়া চাই থাকক, মই গোটেইকেইটা বনাই লওঁ। আৰু মানে মাতটো অকণমান শুনিবলৈ বেয়া লগা নিচিনা হৈছে, কিয়নো মাতটো অকণমান ভগা ভগা লাগিছে। কিয় জানেনে? কাহ হৈছে অকণমান, আকৌ পানীও লাগু হৈছে। আৰু মাতটো একেবাৰে ডিঙিটো চেৰচেৰাই আছে, তেনেকুৱা হৈ আছে। সেইকাৰণে মাতটো কিবা লাগিছে। আৰু এয়া মই অলপ অলপকৈ বনাই আছোঁ। আৰু ভিডিঅ'টো বৰ দীঘল কৰিবলৈ বিচৰা নাই, সকলোৱে ভিডিঅ'টো চাই আমনিদায়ক পায়, সেয়েহে ভিডিঅ'টো অকণমান শ্বৰ্ট কৰি আনিলোঁ। আৰু এয়া মোৰ গোটেই পেৰাকেইটা বনাই হৈ গ'ল, চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে। কিন্তু পেৰাকেইটা দেখিবলৈতো ভালেই আছে, আৰু মিঠাটো মানে
বহুতেই বেছি হৈছে আৰু গোটেইকেইটা পেৰামহল বনাই হৈ গ'ল ইমানে ওলালে বৰ বিশেষ নোলালে এপাকেট 10 টকীয়া মেৰিগোল্ড বিস্কুটে ইমানটোৱে ওলায় আপোনালোকৰ যদি হিচাপতকৈ অকমান বেছি বনাও বুলি ভাবে সৰহকৈ বনাও বুলি ভাবে ডাঙৰ পেকেটটো লৈ ল'ব পাৰে বা 2 পেকেট 10 টকীয়া বিস্কুটো লৈ ল'ব পাৰে আৰু পেৰাটো অলপ কমকৈ বনাব লাগে ইমান সময় নালাগে খুব কম সময়তে আলহী আহিলে আপোনালোকে বনাই খাব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে